মোৰ আমলেটৰ কাৰীখিনি ৰেডি হৈ গ'ল। এয়া চাওক, কাৰীখিনি একেবাৰে ডাঠো হোৱা নাই, পাতলো হোৱা নাই। এইখিনি ভাত নাইবা ৰুটিৰ লগত খাব পৰাকৈ একেবাৰে জোখত হৈ গ'ল। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ভাৰতীজ কিটচেনলৈ আদৰণি জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ মাত্ৰ 5 মিনিটতে বনাব পৰা কণী আৰু টমেটো চচৰ এটা ইউনিক ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো বনাবৰ বাবে প্ৰথমে মই কণী দুটা ভাঙি তাতে অকণমান নিমখ দি ফেটি লৈছোঁ আৰু লগতে আন এটা বাটিত টমেটো চচো 4 চামুচমান উলিয়াই লৈছোঁ। আমলেটটো বনাবৰ বাবে কেৰাহীখনত অকণমান তেল দি লৈছোঁ। এয়া তেলখিনি গৰম হৈ গ'ল। এতিয়া ইয়াতে ফেটি থোৱা কণীখিনি দি কেৰাহীখনৰ চাৰিওপিনে হেতাখনে বহলকৈ মেলি লৈছোঁ যাতে আমলেটটো পাতল হয়। আপোনালোকেও আমলেটটো যিমান পাৰে সিমান পাতলকৈ বনাই ল'বলৈ চাব। আমাৰ সকলোৰে ঘৰবোৰততো কণী আমলেট পাই খাই থকাই হয়। গতিকে আপোনালোকে মোৰ এই আমলেটৰ কাৰী ভিডিঅ'টো সম্পূৰ্ণকৈ চাই এদিন ভাত নাইবা ৰুটিৰ লগত বনাই খাই চাবচোন। এবাৰ বনাই খালেই আপোনাৰো বাৰে বাৰে খাবলৈ মন গৈ থাকিব। আমলেটটো হৈ গ'ল। এই আমলেটটো মই সৰু সৰুকৈ কাটি কেৰাহীখনৰ পৰা নমাই ল'ম। গ্ৰেভিখিনি বনাবৰ বাবে কেৰাহীখনত আকৌ অকণমান তেল দি লৈছোঁ। তেলখিনি গৰম হৈ গ'ল। ইয়াতে সৰু পিঁয়াজ এটা মিহি মিহিকৈ কাটি দিছোঁ আৰু তাৰ পাছত জিৰা গুড়ি অকণমান, হালধি, তেজপাত আৰু বাটিত উলিয়াই থোৱা টমেটো চচখিনিত অলপ গৰম পানী মিলাই ইয়াত দি দিম আৰু লগতে আমলেটখিনিও দিম। আমলেটখিনি দিয়ে আকৌ অকণমান পানী দি গোটেইখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া আদা অকণমান চুচি দিছোঁ আৰু তাৰ পাছত নিমখ অলপ দি গোটেইখিনি ভালকৈ মিলাই লৈ গেছটো অফ কৰি দিম। আপোনালোকেও একেবাৰে শুকুৱাই নেপেলাব, অকণমান গ্ৰেভিটো থাকোঁতেই কেৰাহীখনৰ পৰা নমাই দিব। মোৰ এই আমলেটৰ কাৰীখিনি ৰেডি হৈ গ'ল। আপোনালোকে দেখিলে মই কিমান সহজতে আৰু কম সময়তে আমলেটৰ এই কাৰীটো বনালোঁ। এই ৰেচিপিটো মই একেবাৰে কম বস্তু আৰু সহজতে বনালোঁ যদিও খাবলৈ কিন্তু বহুত টেষ্টি হয়। মোৰ ছোৱালীজনীয়ে যিহেতু এনেদৰে খাই বহুত ভাল পায়, সেয়েহে মই আজি আপোনালোকৰ মাজলৈ এই সাধাৰণ ৰেচিপিটোকে আগবঢ়ালোঁ। আপোনালোকৰো ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে তেন্তে সিহঁতকো এনেদৰে বনাই খুৱাবচোন, সিহঁতে খাই বহুত ভাল পাব। বিশেষকৈ যে আমাৰ কেতিয়াবা ক'ৰবালৈ যাবলৈ বহুত খৰখেদা হয়, ৰাতিপুৱা সময়খিনিতো আৰু ক'বই নালাগে। সেই সময়খিনিত আপোনালোকে অতি সহজতে আৰু কম সময়তে এই ৰেচিপিটো বনাই ভাত নাইবা ৰুটিৰ লগত খাই যাব পাৰিব। আপোনালোকে বাৰু মোৰ এই আমলেটৰ কাৰীৰ কালাৰটো কেনেকুৱা দেখিছে মোক কমেণ্টত জনাওকচোন। যিহেতু মই আমলেটটো একেবাৰে পাতলকৈ বনাই লৈছিলোঁ, সেয়েহে টমেটো চচখিনি আমলেটটোৰ ভিতৰলৈকে খুব ধুনীয়াকৈ সোমাই গৈছে। এয়া চাওক, মোৰ গ্ৰেভিখিনি একেবাৰে ডাঠো হোৱা নাই, পাতলো হোৱা নাই। ভাত, ৰুটি আৰু ব্ৰেড এই তিনিটাৰ লগতে খাব পৰাকৈ জোখত ৰৈ গৈছে। আপোনালোকে বাৰু আগতে এনেকৈ বনাই খাইছেনে? যদি খাইছে মোক কমেণ্টত জনাবচোন। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। যদিহে আপোনালোকে এতিয়ালৈকে মই বনোৱা কোমোৰাৰ খুৰমা ভিডিঅ'টো চোৱা নাই তেন্তে মই ডেছক্ৰিপশ্যনতে লিংকটো দিছোঁ, চাবচোন।